Hello everyone, good morning. আজি দেওবাৰ 1 মে আজ মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আছোঁ দেৰগাঁও। কালি দেউতাক থ'বলৈ আহিলোঁ, যিহেতু শনিবাৰ দেওবাৰ ল'ৰাৰ স্কুল বন্ধ থাকে, সেইকাৰণে দেউতা আহিম বুলি ক'লে কাৰণে থ'বলৈ আহিলোঁ। আৰু মই এটা কথা জনাব বিচাৰিছোঁ, মোৰ মানে যোনটো চেনেলৰ নামটো আছিলে প্ৰিয়াংকিজ ডেইলি ডায়েৰিজ, কিন্তু মানুহে মানে চাৰ্চ কৰি উলিয়াবলৈ অকণ প্ৰব্লেমো হৈ যায়। সেইকাৰণে আজিৰ পৰা 1 মে'ৰ পৰা মই চেনেলৰ নতুন নামটো চেঞ্জ কৰি দিছোঁ, অকল প্ৰিয়াংকি ব্লগছ, PRIYANKI প্ৰিয়াংকি ব্লগছ, VLOGS ব্লগছ। আজি দেৰগাঁৱৰ এখন ধুনীয়া জেগালৈ আপোনালোকক ফুৰাব নিম। আমি পোৱালিকেইটাৰ লৈ মেলি যাম আৰু সেইকাৰণে বোলে ভিডিঅ'টো এইখিনিৰ পৰা ষ্টাৰ্ট কৰি এতিয়া সকলোবোৰ ৰেডি হৈ লওঁ। Hello guys. ধেৰ মানুহ আছে গাড়ীত, কৈ যোৱা। হেল্ল' গাইজ, এতিয়া আমি নেঘাটী মন্দিৰ যাবলৈ গৈ আছোঁ। ধেৰ মানুহ গাড়ীত। PTC পুলিচ ট্ৰেইনিং কলেজ আছে, দেৰগাঁও ছুপাৰ মাৰ্কেট, এয়া আছে দেৰগাঁও কালী মন্দিৰ, এয়া হৈছে নেঘাটী চাৰিআলি। বোকাঘাটৰ পৰা আহোঁতে বাওঁফালে সোমাব লাগে। বাগান এয়া ওপৰত নেঘাটী মন্দিৰ। 1 2 আমি যাই থাকে 2 3 4 5 6 7 8 আৰু 9। এয়া হৈছে নেঘাটী মন্দিৰলৈ সোমাই যোৱা ষ্টেপ। ছাইডেদি ৰাস্তাও আছে গাড়ী উঠাই নিব পৰা, কিন্তু ইহঁতক এফালে খোজকঢ়াই নিলোঁ যাওঁতে, আৰু গন্তি কৰি যাবলৈ দিছোঁ কেইটা ষ্টেপ আছে। সিহঁতি বৰ ভাল পাইছে। ধুনীয়া পৰিৱেশ। মাকৰ ওকণি চাই দিছে। অ' মা কেইটা 76টা ষ্টেপ আছে। ষ্টেপেদি উঠি আহোঁতে 76টা ষ্টেপ আছে, কিন্তু এফালে গাড়ী লৈ অহা সুবিধা আছে। আমি যাওঁতে গাড়ীত যাম, কাৰণ ইয়াত ঘূৰি ফুৰি ষ্টেমিনাৰ নাইকিয়া হৈ যাব। পাতি খাইছে, চপাতি শুকান উঠি পুৰা খাইছে। এইফালে বান্দৰৰ ভয়ত চাকি মানে লৈ যাওঁতে এই লাঠি লৈ যাবলগীয়া হৈছে, লাঠি মানে বান্দৰ খেদাবলৈ। এয়া গতি বান্দৰ উৎপাতত। সৰ্ববৃহৎ মন্দিৰটোৰ সৈতে টোটেল 5টা মন্দিৰ আছে। আমি শিৱ মন্দিৰত চাকি দিবলৈ সোমাইছোঁ, আৰু তাত বাকী মন্দিৰকেইটা হৈছে গণেশ মন্দিৰ আছে, দুৰ্গা মন্দিৰ আছে, সূৰ্য মন্দিৰ আছে, আৰু বিষ্ণু মন্দিৰ আছে। কি চেলেঞ্জ কৰিবা? এক ৰাউণ্ড চেলেঞ্জ মানে য'ত মানে বহুত বান্দৰ আছে। ঠিক আছে, বান্দৰ পৰা বাচিবা দেই। ভয় লাগিছিলে নি? বান্দৰ খেদিছিলে। পাৰ হৈছে মুনমুনৰ। এতিয়া মুনমুনে অকলে এপাক যাব। বান্দৰৰ পৰা বাচিবা দেই মুনমুন। মায়ে নহয় মোক দিব কিন্তু। তোমাৰ এক্সপিৰিয়েঞ্চ কোৱাচোন। অ' মাই গড, OMG, কি যে হৈছিলে দেই ইয়াৰ। ভগৱানেহে বচাইছে, মন্দিৰৰ কাৰণেহে বাচিলে। সি সৰু পোৱালি এটা তাক মানে খেদিছিলে, গম পাইছে নে? দেখিলে মুনমুন জিকি গ'ল। 5 মিনিট লাগিছে নে? 5-10 মিনিটটো লাগিছে ঘূৰি আহোঁতে। এতিয়া যে ইহঁতি যোনফালেদি চেলেঞ্জটো কৰিছিলে, এতিয়া আমি সেইফালেদি গৈ আছোঁ। বহুত ধুনীয়া পৰিৱেশ হয় ইয়াত। কেনেকুৱা লাগিছে তনুমা? লাগিছে। তনুমাৰ ঘৰ হৈছে ৱেষ্ট বেংগলত। এইটো হৈছে মন্দিৰৰ বেক চাইড। ডাঙৰ ৰিক্স এটা লৈছে, একদম বান্দৰৰ ওচৰৰ পৰা খোজকাঢ়ি আহিব। মলুৱা বান্দৰ, মলুৱা বান্দৰ। নেক্সট তুমি ইমান আঁতৰি গ'লে নহ'ব, বান্দৰ সেইটো মলুৱা বহি আছে। তুমি গছৰ গাঁও বহা। ঠিক আছে, ঠিক আছে। অ' লগতে বহি গৈছে। অকণমান দেখিলা নহয়, ৰাতি থৈ যোৱা। এইটো হৈছে গণেশ মন্দিৰ।
তোমাৰ চেলেঞ্জটো আছে তুমি এইখিনিৰ পৰা সেই মৰুৱা বান্ধটো যে শুই আছে তাৰপিছত বহিব লাগে গুচি আহিব লাগিব এবাৰ টিকলি অ এক দেখো দেখো মানুহ পলাহে গৈছে তাকে পৰিয়ালটো বহি আছে জইণ্ট ফেমিলি এই আইতাকে নাতিৰে চুৰে পকনি চাই আছে এটা নাযাবি খেদিব তই এটা ভয় নকৰিলি হাতৰ পৰা খাব চাব দেই এই ছাগলীয়ে খাব লাগিব দিয়া আকৌ দি দিয়া আৰু দি দিয়া বাবা বাবুৰ হাতৰ পৰা লৈছে বাবু বেমা আকৌ ললিপপ খালে দি দিয়া এইটো ভাল ললিপপ চুপি খাইছে আজিকালি বান্দৰে মানে ললিপপ চিপছ চব খাই ভাল পায় অকল বুট মগু নহয় মানে চবতকৈ ফেভাৰিট বস্তু ললিপপ so cute বলা এয়া সবাই লাইন পাতি আৰু গাড়ী থাকে বাই বাই কৰি ননু বাই বাই কৰি দিয়া এই মন্দিৰটো আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত 1751 পৰা 1769 খ্ৰীষ্টাব্দৰ ভিতৰত প্ৰতিষ্ঠা কৰা হৈছিলে অথনি আমি ষ্টেপেদি খোজকাঢ়ি আহিছিলোঁ কেইটা ষ্টেপ আছিলে কিমান আছিলে 76টা ষ্টেপ আছিলে এতিয়া এইফালেদি ধুনীয়া পকা ৰাস্তা আছে এইটো ভাল আছে ৰাস্তাটো এইফালেদি আৰু ধুনীয়াকৈ নামি দিলে হ'ল আৰু এইটো ৰাস্তাকণ দি দিব নোৱাৰি বেটা তেনেকুৱা ধুনীয়া পৰিৱেশ আমাৰ ফুৰি হৈ গ'ল একদম অৱস্থা নাই ৰ'দত সকলোৱে কৈ দিয়া আজি কেনেকুৱা লাগিলে আমাৰ কামানটো মজা এতিয়া ঠাণ্ডা খাই লওঁ চবেই একদম মানে গৰম উঠি গৈছে আহিছে নি খাবলৈ একদম ললিপপ দাঁত বেয়া হ'ব দেই আজি ব্ৰাছ কৰিবি আমাৰ খানা নাই ঘৰত গৈ পইচা খাব লাগিব এতিয়া হোটেলত ভাত খাব কাৰণে পইচা নাই এতিয়া চিপছ আৰু ফূৰ্তি আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভাল পালে কি কৰিব লাগিব ভাল পালে আৰু যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বাই বাই মজা আৰু কোনে শুনিব অ' বা